Hey guys, আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। মোৰ লগত আছে জুমন আৰু এইটো আছে লগতে গাইড চাব পাৰে আপোনালোকে। তো আমি যাই আছোঁ এটা ধুনীয়া প্লেছত, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো গাই চাব পাৰে, এইটো গাই মুখখন দেখাই নাথাকে। মানে গাড়ী চলাই আছে আমাৰ। যাম আৰু আমি গাই ভিডিঅ'টো চাই ল'ব ধুনীয়া ধমাকা ভিডিঅ'। আমাৰ হেৰি গাছ চকুত কাঠৰ টুকুৰা বসছে চাও অলপ চাও ইয়াতে ৰেল লাইনৰ কাম চলি আছে, কিবা অকলেন ৰাখি থোৱা আছে এখন চাব পাৰে। তো এইটো নদী আমি যাই আছো মানে চুইচ গেটৰ ওচৰত, ধুনীয়া প্লেচ হয় ফটো চটো তুলিবৰ কাৰণে। তো তালৈ যাই আছো বৰ্তমান। এইখিনি ৰাস্তা ঘাট বেয়া কাৰণে আমি খোজকাঢ়ি যাওঁ, তাক আগত যাব দিলোঁ। গাড়ীত উঠি লওঁ আকৌ বলক যাই থাকো। গাইজ ফাইনেলি আমি ঠাইখন আহি পালো। তো চাব পাৰে ইয়াৰ মানে পৰিৱেশটো চাব পাৰে, দেখাই আছো পাৰে। আজি মানে কি অলপ দেৰি হ'ল আহাত, তো সেইকাৰণে মানে ভিউটো অলপমান মানে বেলেগ হৈছে আজি। তো মই বেক কেমেৰা কৰি দিছোঁ, মেইন ঠাইখন দেখাই আছো আপোনালোকক। তো গাইজ মেইন ঠাইখনে হৈছে সেইখন, ওচৰৰ পৰা আৰু ভাল লাগিব। তো দূৰৰ পৰা ইমান এটা সেই নাই, মানে কি ভাল লগা নাই। তো ওচৰত যাই আছো, আমি ওচৰৰ পৰা চাই আছো গাইজ। তো সেইটো হ'ল চুইচ গেট মানে। তো আমি ইয়াতে অহাৰ প্লেন আছিল আজি গাইজ, ওচৰতে যিহেতু আমি এবাৰ চাইও যাওঁ, এবাৰ ফুৰিও যাওঁ মানে সেনেকুৱা আৰু। তো সেইখনে মানে কি সেইটোৱে হৈছে চুইচ গেট। তো ওপৰলৈ যাই দেখাই আছো আপোনালোকক। ওপৰলৈকে উঠি যাওঁ আমি। ইহঁতক চাওঁ কেনেকৈ ঘুমাই আছে, লাং খাই পৰি আছে। তো গাইজ ইয়াতে মানে কি চাব পাৰে, এইটো কি ধুনীয়া ভিউ মানে। ইয়াতে এই ট্ৰেইন যাই আছে, আপোনালোকক জুম কৰি দেখাই আছো। ট্রেন যায় আছে গাইস। তো গাইস এইফালে চাব পাৰে নদী, বৃহৎ নদী। এইটো কলাজল নদী নে কি? কলাজল নদী ন? তো গাইস প্লেসটো চাওক, এইবিলাক আছে হিন্দী মানে কি ষ্টাৰিং ঘূৰি থাকিব পাৰে। গাড়ী চলাবা কোনোবা নাজনিলি মানে এটা শিকবা আহিব পাৰে গাইস কোনোবা। তো গাক নাচাগে ক'ৰবাত বোলে মাছ দেখা পাইছে, বল্লি মাছ। তো বল্লি মাছ মাৰিব আহিব বুলি মানে ভাবি আছে মনতে, পলা চলা যোগাৰ কৰিব বোলে যায়। তো এইফালে চাব পাৰে গাইজ, নাজাৰাটো চাওক আপোনালোকে। তো গাইজ নতুনকৈ ৰং চং মাছি চাব পাৰে আপোনালোকে। মানে কামখিনি গোটেইখিনি সম্পূৰ্ণ হোৱা নাই, কাৰণ ইয়াতে হেৰি এইগিলা ৰং চং মাৰা কমপ্লিট হোৱাই নাই আৰু। তো কিবা কিবি কৰিব লগা আছে চাগে, আৰু 2-4 দিনৰ ভিতৰতে কমপ্লিট হ'ব। এইফালে এইবিলাক থোৱা আছে চাব পাৰে। তো আৰু এইটো নদীটো দেখিয়ে আপোনালোকে আগত, তো তথাপিও কৈ দিলোঁ আৰু এবাৰ। তো এইফালে চাব পাৰে গোটেইখিনি। এইফালে মানে কি সেইফালৰ পৰা পথৰৰ পৰা পানীটো নামি আহাকে, তো সেইটো হেৰি মানে নালা, আকৌ নালাই আৰু কি আৰু নালা এইটো। গাইজ মই অলপ আগৰ পৰা লক্ষ্য কৰি আছোঁ, মানে এই বস্তুটো চাব পাৰে আপোনালোকে। যঁতৰ পাইছেন, যঁতৰ মানে পইচা পূৰবোৱা যঁতৰ। তো আৰু এই গায়ক চাব পাৰে, ফটো চটো তুলিব ধুনীয়া প্লেচ মানে গেছি গাই আৰু জুমনে। তো ফটো চটো আজি পুৰা মানে তুলি পেলাই আপি চাপি পতাব আৰু। সেইটো এটা ভাবি আছোঁ মনতে, এনে মই ক'ব পাহৰিছিলোঁ, তো কৈ দিলোঁ আৰু এতিয়া। গাইজ এইখিনিৰ পৰা দেখা আছোঁ এইবাৰ কোণাৰ পৰা, তলফালে চাব পাৰে, সেইটো চাইড চাব পাৰে। আমি যোনফালে আহিছোঁ মানে সেইটো চাইড চাব পাৰে। এইফালৰ পৰা ভাল লাগে, এইফালেও ভাল লাগে, সেইটো চাইডেও ভাল লাগে, মানে দুটা চাইড ধুনীয়া লাগে। তো আৰু সিদিনা কৈছিলোঁ মানে সেইখন মই পাহাৰ দেখাইছিলোঁ, মোৰ মানে কি প্ৰথম ব্লগটোত আপোনালোকে দেখিছে সেইখন পাহাৰ। মানে ইমান এটা নহয় আৰু, ইয়াতে অলপমান ওচৰৰ পৰা দেখা পায়, যিহেতু ফুল লাইনটোৰ কাষতে পাহাৰখন। টোল গেট নে চুইচ গেট, আমি এতিয়া যাবলৈ ওলাইছোঁ সামৰণি মাৰিছোঁ। থেংক ইউ, বাই বাই।